নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা কৃষ্ণ কমল খাটনিয়াৰ অৰ্থাৎ কেকেদাৰ কোন, কেকেদাৰ বায়োগ্ৰাফী, লাইফষ্টাইল সকলোবোৰ জনাই আছোঁ। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা কৃষ্ণ কমল খাটনিয়াৰ অৰ্থাৎ কেকেদাৰ ৰিয়েল নেম হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ নিক নেম হৈছে সোণটি আৰু কেকেদাৰ বাৰ্থডে 4 ছেপ্টেম্বৰ। তেওঁৰ দেউতাকৰ নাম ভদ্ৰকান্ত শৰ্মা আৰু মাকৰ নাম লিলি দেৱী। কেকেদাৰ ৰিয়েল ৱাইফ হৈছে ডিম্পী গোস্বামী আৰু ৰিয়েল লাইফ ৱাইফ হৈছে মণি অৰ্থাৎ বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা মণিবৰ কথা কৈছোঁ। কেকেদাৰ প্ৰফেশ্যনটো হৈছে এক্টৰ। তেওঁৰ হাইট হৈছে 5.7 ফিট আৰু ৱেট 65 কেজি এপ্ৰক্স। কেকেদাৰ ৰিয়েল লাইফৰ ল'ৰাটোৰ নাম প্ৰিয়াংকজ। কেকেদাৰে পঢ়া কলেজখনৰ নাম ADP কলেজ নগাঁও। কেকেদাৰ কাৰেণ্ট চিটি গুৱাহাটী, আছাম। কেকেদাৰ নেশ্যনেলিটি ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দু। কেকেদাৰ হেয়াৰ কালাৰ ব্লেক আৰু আই কালাৰ ব্লেক। কেকেদাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই বেহৰবাৰীৰ যোগেদি অসমবাসীৰ ওচৰত বেছিকৈ জনপ্ৰিয় হৈছে। বেহৰবাৰী আউটপোষ্টত কেকেদাৰে একেটা চৰিত্ৰত 7 বছৰ ধৰি অভিনয় কৰি আছে আৰু যাতে কেকেদাৰে বেহৰবাৰী আউটপোষ্টত অভিনয় কৰি অসমবাসীক মনোৰঞ্জন দি থাকে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যিসকল চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো যাতে অল কৰি দিয়ে। পুনৰ এটা নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে মজা বুলি কৈ কমেণ্ট এটাও লগতে কৰি দিব।